নমস্কাৰ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি যিহেতু দেওবাৰ সেই ভাবিলোঁ ৰাতিপুৱা খাবৰ কাৰণে পিঠা বনাওঁ। মই আঙুলি পিঠা বনাইছিলোঁ। আঙুলি পিঠাটো অতি সহজতে আৰু কম সময়তে সুন্দৰকৈ বনাব পাৰি, খাবলৈও বহুত বেছি ভাল হয়। তাৰ বাবে এয়া মই পিঠাগুড়ি এবাতি ল'লোঁ। মোৰ পিঠাগুড়িখিনি মিক্সিত খুন্দা আছিল, ঘৰুৱা চাউলৰ পিঠাগুড়ি। যিহেতু মই পিঠাখিনি গাখীৰত দি বনাম, গতিকে তাত মই আৰু বেলেগ বস্তু মন কৰিছে আপোনালোকে ব্যৱহাৰ কৰা নাই। মই তাত নিমখো দিয়া নাই। পানী অলপ অলপ দি মই ভালদৰে সানি ল'ম পিঠাগুড়িখিনি। অলপ অলপ পানী দি মই ভালদৰে পিঠাগুড়িখিনি সানি ল'ম। আঙুলি পিঠাটো কিন্তু কেঁচা পিঠাগুড়ি দিহে বনোৱা যায়। কেঁচা পিঠাগুড়ি হোৱাৰ বাবে মই অলপ অলপ পানী দি সানি আছোঁ ভালদৰে। ভালদৰে খুব বেছি টানো কৰা নাই, ঢিলাও কৰা নাই, তেনেদৰে মই সানি লৈছোঁ গোটেইখিনি। সৰু চামুচ এখনেৰে এয়া মই ঘি 1 চামুচ দি দিছোঁ। ঘিখিনি দিয়াৰ পাছত মই ভালদৰে গোটেইখিনিৰ লগত সানি ল'ম। ঘিটো আপোনালোকে নিদিলেও নাই, এইটো অপশ্যনেল হয়। ঘিটো দিলে তাৰ মানে গোন্ধটো খুব বেছি ভাল লাগে, ঘিৰ গোন্ধটো, সেইটো কাৰণে মই অলপমান দি দিছোঁ। আপোনালোকে নিদিয়াকৈও বনাব পাৰে। ঘিখিনি দিয়াৰ পাছত আৰু অলপমান মই এনেদৰে ভালদৰে সানি লৈছোঁ। ভালদৰে সানি হোৱাৰ পাছত মই এনেদৰে পিঠাগুড়িখিনি দুভাগ কৰি লৈছোঁ। দুভাগ কৰি লোৱাৰ পাছত তাৰ পৰা মই সৰু সৰুকৈ লাডুকৈ তাৰ পৰা এনেদৰে দীঘল দীঘলকৈ বনাইছোঁ আঙুলি লেখীয়াকৈ। এনেদৰে অলপ অলপ লৈ বনাই লৈছোঁ। যিহেতু গাখীৰত সিজিব লাগিব, সেইকাৰণে বৰ বেছি ডাঙৰ কৰি বনোৱা নাই আৰু সৰু কৰি বনোৱা নাই। এনেদৰে মই গোটেইকেইটা বনাই ল'ম। এয়া মোৰ আধাখিনি বনাই হৈয়ে গৈছে। বাকী থকাখিনিও মই এনেদৰে বনাই ল'ম। আনহাতে মই গেছত কেৰাহীখন বহাই তাতে মই গাখীৰ দি দিছোঁ। মোৰ গাখীৰ প্ৰায় 1 লিটাৰ আছে।
মই ইয়াতে আমুল গাখীৰটোৱে ব্যৱহাৰ কৰিছোঁ। গাখীৰখিনি দি মই ভালদৰে গাখীৰখিনি উতলিবলৈ দিম। মোৰ এই গাখীৰ ভালদৰে উতলি আছে আৰু কমি আহিছে গাখীৰখিনি। গাখীৰখিনি ভালদৰে উতল অহাত মই তাতে পিঠাকেইটা দি দিছোঁ। আপোনালোকে মন কৰিছেনে বাৰু পিঠাকেইটা অলপ ৰঙচুৱা হৈছে। মই ঘৰুৱা বিয়ৈ ধানৰ চাউলটো ব্যৱহাৰ কৰাৰ কাৰণে পিঠাকেইটা বগা হোৱা নাই, তাত ৰঙচুৱা হৈছে, অলপ ৰঙা ৰঙা হৈছে। এটা এটাকৈ মই গোটেইখিনি গাখীৰত দি দিম। যিহেতু কেঁচা পিঠাগুড়ি দি বনাইছোঁ, গতিকে লাহে লাহে এটা এটাকৈ মই দি দিছোঁ যাতে ভাঙি নাযায়। গোটেইখিনি দি মোৰ হৈ গ'ল আৰু অলপ সময় কাৰণে মই 2-3 মিনিটৰ কাৰণে ভালদৰে উতলিবলৈ দিলোঁ। উতলি উঠাৰ পাছত গাখীৰখিনিত মই তাতে চেনি দিছোঁ। মই চেনিখিনি পাউডাৰ কৰি লৈছিলোঁ মিক্সিত পিচি। তাতে মই সৰু চামুচেৰে 6ৰ পৰা 7 চামুচমান দি দিছোঁ। মই ভালদৰে চেনিখিনি দিয়াৰ আগতে পিঠাখিনি সিজাই ল'লোঁ গাখীৰৰ লগতে। চেনিখিনি দিয়াৰ পাছত মই এনেদৰে ভালদৰে লৰাই ল'ম। চাউলটোৰ কাৰণে পিঠাকেইটা বগা দেখা নাই, ৰঙচুৱা দেখি আছে। চেনিখিনি দিয়াৰ পাছত মই এনেদৰে কম জুইত গাখীৰখিনি উতলিবলৈ দিছোঁ, যাতে চেনি পাউডাৰখিনি ভালদৰে মিক্স হৈ যায় গাখীৰৰ লগত। আৰু ইয়াতে মই অলপমান ঘি দি দিছোঁ। ঘি সলনি আপোনালোকে বাটাৰ থাকিলে বাটাৰো দিব পাৰে। অলপ উতলিবলৈ দিয়াৰ পাছত মই গেছটো অফ কৰি দিলোঁ। হোৱাৰ পাছত মই এনেদৰে বাতি এটা নমাই ৰাখিলোঁ। আজি যদি মোৰ এই আঙুলি পিঠাৰ ৰেচিপিটো ভাল পাইছে, তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকেও এনেদৰে বনাই খাব পাৰিব অতি সহজতে আৰু কম সময়তে। আৰু মোৰ এই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। এনেদৰে আমি খাবৰ কাৰণে ল'লোঁ।